নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম যে মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ চাব পাৰে। কেতিয়াবা ৱেবছাইটবোৰ বন্ধ হৈ যায়, আপুনি মেছেজৰ সহায়ত বা এপছৰ সহায়ত কেনেকৈ চাব পাৰে। বন্ধুসকল, মই এনেকুৱা 8টা ৱেবছাইটৰ কথা ক'ম যে আপুনি কোনোবা এটা ৱেবছাইটত বা অফ হৈ গ'ল বা কেতিয়াবা ছাৰ্ভাৰ ডাউন হৈ যায়, বহুত মানুহে একেলগে ইউজ কৰাৰ কাৰণে আপুনি কোনোবা নহয় কোনোবা এটা ৱেবছাইটত আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব। তো ভিডিঅ'টো লাষ্টলৈ চাওক, মই কোনটো ৱেবছাইট আপোনালোকক দেখাই আছোঁ আৰু মই ডিছক্ৰিপশ্যনতো পাই যাব লিংক। আপুনি ৰিজাল্ট এপছৰ সহায়তো চাব পাৰিব। এপছটো মাৰিব লাগিব যে চেবাৰ ৰিজাল্ট 220 বুলি প্লে ষ্টৰত মাৰিলে আপুনি পাই যাব এপটো। এইটো ডাউনলোড কৰি ল'ব আৰু এই মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ইয়াতে আহি যাব যে ৰোল নম্বৰ মাৰিব লাগিব, তাৰপিছত আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু এটা SMS-ৰ সহায়ত পাৰিব। SMS-টো দেখাই আছোঁ। SMS-টো আপুনি টাইপ কৰিব, ফাৰ্ষ্ট ডাঙৰ হাতৰ আখৰকেইটা চেবা SEBA 20 বুলি মাৰিব, তাৰপিছত স্পেচ দিব, তাৰপিছত আপুনি ৰোল নম্বৰটো মাৰিব। ৰোল নম্বৰটো বাকী একো মাৰিব নালাগে, জাষ্ট ৰোল নম্বৰটো মাৰি চেণ্ড কৰি দিলে হ'ল। 57766 57766লৈ পঠাই দিলে হ'ল। তো বন্ধুসকল, আপোনালোকে ৱেবছাইটৰ সহায়তো চাব পাৰিব। এইকেইটা ৱেবছাইট 8টা ৱেবছাইট মই স্ক্ৰীনত দিয়ে দিছোঁ, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। আপুনি ৱেবছাইটটো ওপেন কৰিলে এনেকুৱাকৈ ফাৰ্ষ্ট ৰোল মাৰিব, তাৰপিছত নম্বৰ আৰু তাৰপিছত কেইটামান নম্বৰ মাৰিব দিব, সেইকেইটা মাৰি দিব, তাৰপিছত গেট ৰিজাল্টত ক্লিক কৰি দিলে হ'ল, আপোনাৰ ৰিজাল্টটো পাই যাব। আৰু এইখিনিয়ে বন্ধুসকল, মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ চাব পাৰে আপোনালোকক ইনফৰ্মেশ্যনখিনি দি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিব আৰু সকলোকে জনাই দিব যে কেনেকৈ ৰিজাল্ট চেক কৰিব পাৰি। ধন্যবাদ বন্ধুসকল, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।